Hello everyone, welcome to my channel. আজি মই কোনো ধৰণৰ ৰেচিপিৰ ভিডিঅ' লৈ অহা নাই। আজি লৈ আহিছোঁ এটা ভ্লগ। আশা কৰোঁ আপোনালোকে ভ্লগটো চাই ভাল পাব। ভ্লগটো শেষলৈকে চাব আৰু জনাবলৈ নাপাহৰিব যে আপোনালোকৰ চাই কেনেকুৱা লাগিল। দুৰ্গা পূজালৈ মাত্ৰ 3 দিন আছে। আপোনালোকক সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আহিবলগীয়া দিনবোৰ যাতে আপোনালোকৰ সকলোৰে বাবে শুভ হয় তাৰে কামনা কৰিলোঁ। আমাৰ ঘৰৰ একদম কাষতে দুৰ্গা পূজাৰ গোসানী বনাই আছে। তাকে ভাবিলোঁ আজি আপোনালোকক অকণমান দেখুৱাওঁগৈ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেন্তে ব'লকচোন আমি দুৰ্গা পূজাৰ গোসানী চাওঁগৈ। এইফালে দিয়ে সোমাই যায় গোসানী বনোৱা ঠাইলৈ। এয়া গোসানী বনাই আছে শিল্পীসকলে। এয়া প্ৰথমতেই দেখিছে দুৰ্গা মাৰ গোসানী। কাপোৰ পিন্ধোৱা হোৱা নাই, বাকী পেইণ্টখিনি কৰি আছে। এয়া দুৰ্গা মাক বনাই আছে। এইফালে ৰংবোৰ আছে। কিছুমান কাপোৰ পিন্ধোৱা হৈছে আৰু বাকী কাম অলপ কৰি আছে। এইফালে দুৰ্গা মাক কাপোৰ পিন্ধোৱা হৈ গৈছে। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। প্ৰায় 6 ফুটমান ওখ হ'ব। এতিয়াও কাম শেষ হোৱা নাই, তেখেতলোকে কৰিয়ে আছে। এয়া চাওক, এফালে আছে সৰস্বতী, এফালে আছে লক্ষী। এয়া কাৰ্তিক, ময়ূৰ, এয়া গণেশ বাবা। ভিডিঅ'টো কৰি থাকোঁতে কথা ক'বলৈ দিগদাৰ হৈছিলে, কাৰণ তেওঁলোকে কামখিনি কৰি থকাৰ কাৰণে অলপ অসুবিধা পাব বুলি ভাবিলোঁ। সেইবাবে কথা ক'বলৈ নোৱাৰিলোঁ। জাষ্ট ভিডিঅ'টো বনাইহে আনিলোঁ। এইফালে কাম আছে বহুতখিনি বাকী। এয়া এইফালে কাপোৰ পিন্ধাই আছে। চাওকচোন কিমান ধুনীয়াকৈ বনাইছে। আমাৰ একদম ঘৰৰ কাষতেই লাগি আছে। আমি ঘৰৰ পৰাই দেখি থাকোঁ, কিন্তু ঘৰৰ পৰা ভালদৰে উঠাব নোৱাৰি বাবে ইয়ালৈ আহিবলগীয়া হৈছে। এইফালে সম্পূৰ্ণ হৈ গৈছে কাপোৰ পিন্ধোৱা, আৰু বাকী এইফালে কৰি আছে। ইয়াত অকল দুৰ্গা পূজাৰ গোসানীয়ে নবনায়, ইয়াত প্ৰত্যেকটো পূজাৰে গোসানী বনোৱা হয়। যেনে গণেশ পূজা, সৰস্বতী পূজা, বিশ্বকৰ্মা পূজা আৰু আদি সকলোবোৰে গোসানী বনোৱা হয় ইয়াতে। এই শিল্পীসকলে কিন্তু বহুতেই কষ্ট কৰে। ৰাতি প্ৰায় 2টা-2:30 বজালৈকেতো আমি কাম কৰা গম পাই থাকোঁ। বহুতেই কষ্ট কৰে এইখিনি সময়ত। ৰাতি তেওঁলোকে কাম কৰি থাকে। এয়া চাওকচোন কিমান ধুনীয়াকৈ বনাইছে। এই কৰোণা হোৱাৰ বাবে এই 2টা বছৰতো বহুত
কমেই বনাইছে গোঁসানী। আগতেতো দেখিছোঁ বহুত ডাঙৰ ডাঙৰ গোঁসানী বনোৱা হয় ইয়াতে, আৰু বহুত বেছিকেই বনায়। যোৰহাটৰ প্ৰায়বিলাক ঠাইলৈকে ইয়াৰ পৰাই গোঁসানী নিয়া দেখা যায়। এয়া সম্পূৰ্ণ হোৱাৰ বাবে ঢাকি ৰাখিছে। দুৰ্গা মাৰ লগতে মহিষাসুৰ, বাকী থকা কামখিনি ষষ্ঠীৰ আগদিনালৈকে কমপ্লিট কৰি দিয়ে আৰু। আৰুনো কি ক'ম, সকলোৱেতো জানেই সকলোবোৰ কথা। ইমান ধুনীয়াকৈ সজাই পৰাই তোলাৰ পিছত আকৌ বিসৰ্জনো দি দিবলগীয়া হয়। সঁচাকৈ বিসৰ্জন দিয়াৰ দিনাটো বহুতেই বেয়া লাগে।
ভিডিঅ'টো ইমানখিনিলৈকে আছিলে। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। সকলোলৈকে দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। দুৰ্গা মায়ে যাতে সকলোৰে দুখবোৰ দূৰ কৰে তাৰেই কামনা কৰিলোঁ। আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। বাই বাই।